নমস্কাৰ বন্ধুসকল, আজি উপস্থিত আছোঁ আমি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰু বহুত ভিৰ। আজি চাওঁ আপোনালোকক দেখাওঁ বহুত ভিৰ বাবে কিমান ধুনীয়াকৈ দেখাব পাৰোঁ নাজানো, কিন্তু চেষ্টা কৰিম বহুত ভালকৈ দেখাবলৈ। আমাৰ লগত আছে আমাৰ ৰূপম আৰু অৰিন্দম, আমাৰ পৰিয়ালৰ আহে। কি হৈছে ইয়াত ভিডিঅ' বনাওঁতে কি ভয়ত ভিডিঅ' বনাব লগা হৈছে। চাৰিওফালে অকল বান্দৰ, চাৰিওফালে বান্দৰ, অকল বান্দৰ দেখিব। এইকেইটা ওপৰত ওলাই আছে, ইমানেই বান্দৰ যে যদি ইয়ালৈ আহেও কল কমলা বেগৰ ভিতৰত ভৰাই নিব, লাঠি বাটুল গুটি যি পাই লৈ আহিব। খেদি নহ'লে বহুত দিগদাৰ দিয়ে বান্দৰে। এইকেইটা ওপৰত পিছফালে ৰখি আছে, মোক দেখিলেও হাতৰ পৰা মোবাইল চোবাইল লৈ যোৱা বুলিও ভয় লাগে। আৰু ইয়াৰ যিটো পিছফালে চিৰি তলত এখন পাহাৰৰ ওপৰত অৱস্থিত, আচলতে মণিকোট পাহাৰৰ ওপৰত, ইয়াৰ ভেটিৰ ওপৰত, পুৰণা মন্দিৰৰ ভেটিৰ ওপৰত ৰঘুদেৱে আপোনাৰ নতুনকৈ মন্দিৰটো স্থাপন কৰিছে। আৰু বহুত মণিকোট পাহাৰৰ ওপৰত অৱস্থিত যদিও ইয়াত প্ৰায় 99টামান চিৰি আছে, গণা নাই আজিকালি, কিন্তু 99টামান চিৰি ওপৰলৈ উঠি আহিব লাগে। আৰু তাৰ ওপৰত আছে আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। এয়া হৈছে মুখ্য গৰ্ভগৃহ। ভিৰ চাওক মানুহৰ কিমান ভিৰ। আৰু ওপৰত আমাৰ বান্দৰ, চাৰিওফালে বান্দৰ, আমিও এটা বান্দৰেই আৰু ভিৰ। আৰু এইটো হৈছে আমাৰ ভোগঘৰ, ইয়াত প্ৰতিদিনেই ভোগ দিয়া হয়। আৰু ইয়াৰ মানুহখিনিয়ে কয় যে এইফালে জগন্নাথৰ মন্দিৰত যাব পাৰি, সেইকাৰণে সকলোৱে ইয়াতো দৰ্শন কৰে, কিন্তু এতিয়া বৰ্তমান বন্ধ হৈ আছে। এইয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ, কিমানকেইটা চিৰি আমি তললৈ নামি আহিছোঁ, প্ৰায় 99টামান চিৰি, বহুত ওপৰত। এতিয়া উপস্থিত আছোঁ আমি কেদাৰ মন্দিৰ ওপৰত আছে, এইফালে উঠি যাম। আৰু ধুনীয়া জেগা, একদম শ্বিলং টাইপ, চাই থাকক।
এখন নামি যা নামি যা হ্যাঁ